জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী ৭ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ১ নম্বৰত আছে পূৰণ কৰা। গতিকে ৬.৩০ ৮ৰে পূৰণ কৰিলে পূৰণফল হ'ব ০৮ গুণ ০ ৮ ৩ ৮ গুণ ২৪ ২৪ৰ ৪ ২ থাকিল। ইয়াতে ৬.৩০ ইয়াত সোঁফালৰ পৰা দুটা সংখ্যা এৰি দশমিক বিন্দুটো দিয়া হৈছে। গতিকে আমি পূৰণফলতো সোঁফালৰ পৰা দুটা সংখ্যা এৰি দশমিক বিন্দু এটা। খ নম্বৰত আছে ৭.৭৫ টকা পূৰণ ৬। ইয়াতে ৭.৭৫ টকাক ৬ৰে পূৰণ কৰিব লাগে। ৫ ৬ গুণ ৩০ ৩০ৰ ০ ৭ ৬ গুণ ৪২ ৪২ ৪৩ ৪০ ৪৫ ৪৫ৰ ৫ ৪ থাকিল। ৭ ৬ গুণ ৪২ ৪২ ৪ ৪০। ইয়াতে দশমিক বিন্দুটো সোঁফালৰ পৰা দুটা সংখ্যা এৰি দিয়া হৈছে। গতিকে আমি পূৰণফলতো সোঁফালৰ পৰা দুটা সংখ্যা এৰি দিব লাগিব। গ নম্বৰত আছে ৩.৬০ টকা পূৰণ ১২। ৩.৬০ টকাক ১২ৰে পূৰণ কৰিলে পূৰণফল হ'ব ০২ গুণ ০ ৬ ২ গুণ ১২ৰ ২ ৩ ২ গুণ ৬ ৬ ১ ৭ ১ ০ গুণ ০ ১ ৬ গুণ ৬ ১ ৩ গুণ ৩ যোগ কৰিলে হ'ব ০২ ৭ ৬ ১৩ ১ ৩ ৪। ইয়াতে দশমিক বিন্দুটো সোঁফালৰ পৰা দুটা সংখ্যা এৰি দিব লাগিব। উত্তৰ হ'ব ৪৩.২০ টকা। অং নম্বৰত আছে ৩৫.৭০ টকা পূৰণ ১৪। ৩৫.৭০ টকাক ১৪ৰে পূৰণ কৰিলে পূৰণফল হ'ব ০ ৪ গুণ ০ ৭ ৪ গুণ ২৮ৰ ৮ ৫ ৪ গুণ ২০ৰ ২০ ২১ ২২ ৩ ৪ গুণ ১২ ১৩ ১৪ ১ ০ গুণ ০ ১ ৭ গুণ ৭ ১ ৫ গুণ ৫ ১ ৩ গুণ ৩ যোগ কৰিলে হ'ব ০ ৮ ৭ ২ ৮ ৯ ৫ ৪ ৯ ৩ ১ ৪। ইয়াতে আমি দশমিক বিন্দুটো সোঁফালৰ পৰা দুটা সংখ্যা এৰি দিব লাগিব। উত্তৰটো হ'ব ৪৯৯.৮০ টকা। প্ৰথম ৬ নম্বৰত আছে ১৪৮.৫০ টকা পূৰণ ৮। ১৪৮.৫০ টকাক ৮ৰে পূৰণ কৰিলে পূৰণফল হ'ব ০৮ গুণ ০ ৮ ৫ গুণ ৪০ৰ ০ ৫ৰে ১৮২.২৫ টকাক হৰণ কৰিব লাগে। গতিকে ৫ৰে এক সংখ্যাক হৰণ কৰিব নোৱাৰি কাৰণে আমি ৮টো ল'ব লাগিব। ৮টো ল'লে হ'ব ১৮ আৰু ৫ৰে ১৮ সংখ্যাটো সম্পূৰ্ণৰূপে হৰণ নাযায় কাৰণে আমি ১৮তকৈ সৰু সংখ্যা বাছি ল'ব লাগিব। ৫ ৩ গুণ ১৫ তলত ১৫ বিয়োগ কৰিলে হ'ব ৮ৰ পৰা ৫ গ'লে ৩ তাৰপিছত তলত আহিব ২ সংখ্যাটো। আকৌ ৫ৰে ৩২ সংখ্যাক হৰণ কৰিব লাগিব। ৫ৰে ৩২ সংখ্যাও সম্পূৰ্ণৰূপে হৰণ নাযায়। গতিকে আমি ৩২তকৈ সৰু সংখ্যা বাছি ল'ব লাগিব। ৫ ৬ গুণ ৩০ বিয়োগ কৰিলে হ'ব ২ তলত আহিব ২। ৫ৰে ১৮২ সংখ্যাটোক হৰণ কৰা হ'ল বাবে আমি
দশমিক বিন্দুটো পোনে পোনে 37ৰ পিছত দিব লাগিব। 37 দশমিক 5ৰে 22ক হৰণ কৰিলে যাব 4, 5 4 গুণ 20 2 আৰু তলত আহিব 5 25 5 5 গুণ 25। উত্তৰ হ'ব 37.45 টকা। ক'লে 4 আৰু তলত 4 আহিব। আৰু 7ৰে 40ক সম্পূৰ্ণৰূপে হৰণ কৰিব নোৱাৰি। ইয়াতকৈ 40তকৈ সৰু সংখ্যা বাছি ল'ব লাগিব। 7 6 গুণ 42 বিয়োগ কৰিলে হ'ব 2 আৰু ইয়াতে দশমিক বিন্দুটো পোনে পোনে দিব লাগিব। তলত আহিব 4। এতিয়া 7ৰে 24ক হৰণ কৰিলে যাব 3 তলত হ'ব 21 4ৰ পৰা 1 গ'লে 3 আৰু তলত আহিব 5 সংখ্যাটো। 7ৰে 35ক হৰণ কৰিলে যাব 5 বাৰ তলত 35। উত্তৰ হ'ব 56.35 টকা। 3 নম্বৰত আছে হৰণ কৰা। ক নম্বৰত আছে 51.75 টকা হৰণ 2.25 টকা। ইয়াতে 51.75 টকাক 2.25 টকাৰে হৰণ কৰিব দিছে। এই দুয়োটা সংখ্যাতে দশমিক আছে কাৰণে আমি দশমিক বিন্দুটো নোহোৱা কৰিবৰ কাৰণে টকাৰ পৰা পইচালৈ নিব লাগিব। 51.75 টকাক পইচালৈ নিলে হ'ব 100ৰে পূৰণ কৰিলে হ'ব 5175 পইচা। আৰু 2.25 টকাক 100ৰে পূৰণ কৰিলে হ'ব 225 পইচা। এতিয়া 225ৰে 5175ক হৰণ কৰিলে হৰণফল হ'ব। প্ৰথমে আমি 225ৰে 517ক হৰণ কৰিলে যাব ওপৰত 2 দিলে হ'ব 5 2 গুণ 10 4 5 2 2 গুণ 4 বিয়োগ কৰিলে হ'ব 7 1 আনিলে হ'ব 11 11ৰ পৰা 5 গ'লে 6 আৰু তলত আহিব 5 সংখ্যাটো। 225ৰে 675ক হৰণ কৰিলে যাব 3 বাৰ 5 3 গুণ 15 2 3 গুণ 6 1 7 2 3 গুণ 6। গতিকে উত্তৰ হ'ব 23। খ নম্বৰত আছে 150.50 টকা হৰণ 3.50 টকা। ইয়াতে 150.50 টকাক 3.50 টকাৰে হৰণ কৰিব দিছে। গতিকে আমি ইয়াতে দুয়োটাতে দশমিক বিন্দু আছে কাৰণে আমি দশমিক বিন্দুটো নোহোৱা কৰিবৰ কাৰণে টকাৰ পৰা পইচালৈ নিব লাগিব। পইচাত 150.50 টকাক পইচাত নিলে হ'ব 1550 পইচা। 3.50 টকাক পইচাত নিলে হ'ব 350 পইচা। ওপৰত যাব 4 বাৰ 0 5 4 গুণ 20 3 4 গুণ 12 13 14 বিয়োগ কৰিলে হ'ব 5 0 1 তলত আহিব 0 5ক হৰণ কৰিলে যাব 3 বাৰ 0 3 গুণ 0 5 3 গুণ 15 3 3 গুণ 9 1 10। উত্তৰ হ'ব 43।
এতিয়া আমি 815ৰে 187 সংখ্যাক হৰণ কৰিব নোৱাৰি, সৰু হয় কাৰণে আমি 4 সংখ্যাটো ল'ব লাগিব। 4 সংখ্যাটো ল'লে হ'ব 1874। 2ৰে হৰণ কৰিলে যাব 5 2 গুণ 10, 1 2 গুণ 2 3, 8 2 গুণ 16। বিয়োগ কৰিলে হ'ব 4, 7ৰ পৰা 3 গ'লে 4, 8ৰ পৰা 6 গ'লে 2 আৰু তলত আহিব 5 সংখ্যাটো। এতিয়া 815ৰে 2445ক হৰণ কৰিলে যাব 3 বাৰ, 5 3 গুণ 15, 1 3 গুণ 3, 1 4, 8 3 গুণ 24। উত্তৰ 23। 4 নম্বৰত আছে এটা আইচক্ৰীমৰ দাম 9.50 টকা হ'লে 15টা আইচক্ৰীমৰ দাম কিমান হ'ব? ইয়াতে এটা আইচক্ৰীমৰ দাম দিয়া আছে 9.50 টকা। এতিয়া আমাক 15টা আইচক্ৰীমৰ দাম উলিয়াব দিছে, গতিকে আমি ইয়াতে পূৰণ কৰিব লাগিব। যেহেতু এটা বস্তুৰ দামৰ পৰা বেছি বস্তুৰ দাম উলিয়াব লগা হয়, তেতিয়া পূৰণ কৰিব লগা হয়। প্ৰথমে লিখিম এটা আইচক্ৰীমৰ দাম গতিকে 15টা আইচক্ৰীমৰ দাম হ'ব 9.50 পূৰণ 15। 0 5 গুণ 0, 5 5 গুণ 25, 25ৰ 5, 5 9 গুণ 45, 46 47, 1 0 গুণ 0, 1 5 গুণ 5, 1 9 গুণ 9, যোগ কৰিলে হ'ব 0 5, 7 5 12, 9 4 13, 13 1 14। এতিয়া আমি দশমিক বিন্দুটো সোঁফালৰ পৰা দুটা সংখ্যা এৰি দিব লাগিব। যিহেতু 142.50 টকা। 5 নম্বৰত আছে এখন চকীৰ দাম 325.75 টকা হ'লে 7খন চকীৰ দাম কিমান হ'ব? ইয়াতে এখন চকীৰ দাম দিয়া আছে 325.75 টকা, গতিকে আমি 7খন চকীৰ দাম উলিয়াবলৈ হ'লে পূৰণ কৰিব লাগিব। এটা বস্তুৰ দামৰ পৰা বেছি বস্তুৰ দাম উলিয়াবলৈ হ'লে আমি পূৰণ কৰিব লগা হয়। গতিকে আমি প্ৰথমে লিখিম এখন চকীৰ দাম 325.75 টকা। গতিকে 7খন চকীৰ দাম হ'ব 325.75 পূৰণ 7। 7 5 গুণ 35ৰ 5, 7 7 গুণ 49, 52, 7 5 গুণ 35, 35 5 40। এই পূৰণফলত আমি সোঁফালৰ পৰা দুটা সংখ্যা এৰি দশমিক বিন্দু দিব লাগিব, কাৰণ এখন চকীৰ দামত 325.75 টকা। ইয়াতে সোঁফালৰ পৰা দুটা সংখ্যা এৰি দশমিক বিন্দু দিয়া আছে কাৰণে আমি পূৰণফলত সোঁফালৰ পৰা দুটা সংখ্যা এৰি দশমিক বিন্দু দাম হ'ব 2280.25 টকা। 6 নম্বৰত আছে 1 কিলোগ্ৰাম চাউলৰ দাম 25.50 টকা হ'লে 16 কিলোগ্ৰাম চাউলৰ দাম কিমান হ'ব? ইয়াতে 1 কিলোগ্ৰাম চাউলৰ দাম
দিয়া আছে 25.50 টকা। গতিকে আমি 16 কিলোগ্ৰাম চাউলৰ দাম উলিয়াব লাগিব। প্ৰথমে লিখিম 1 কিলোগ্ৰাম চাউলৰ দাম। ষোল্ল কিলোগ্ৰাম চাউলৰ দাম হ'ব। এটা বস্তুৰ দামৰ পৰা বেছি বস্তুৰ দাম উলিয়াবলৈ হ'লে আমি পূৰণ কৰিব লাগিব। গতিকে 25.50 পূৰণ 16, 25.50 টকা 16ৰে পূৰণ কৰিলে হ'ব 408.00 টকা। 7 নম্বৰত আছে 1 ডিষ্টা কাগজৰ দাম 12.25 টকা হ'লে 1 গ্ৰাম কাগজৰ দাম কিমান হ'ব? ইয়াতে দিয়া আছে 1 ডিষ্টা কাগজৰ দাম 12.25 টকা। গতিকে আমি 1 গ্ৰাম কাগজৰ দাম উলিয়াব লাগে। 1 গ্ৰাম আৰু কিতাপত দিয়া আছে 1 গ্ৰাম মানে 20 ডিষ্টা। গতিকে আমি 1 ডিষ্টাৰ পৰা 20 ডিষ্টা কাগজৰ দাম উলিয়াব লাগিব। আৰু দিয়া আছে 1 গ্ৰাম মানে 20 ডিষ্টা। এক ডিষ্টা কাগজৰ দাম 12.25 টকা। 1 গ্ৰাম কাগজৰ দাম কিমান হ'ব বুলি সুধিছে। গতিকে 1 গ্ৰাম মানে 20 ডিষ্টা। গতিকে 20 ডিষ্টা কাগজৰ দাম হ'ব 12.25 পূৰণ 20, 12.25 পূৰণ 20। শূন্যৰে এই গোটেই সংখ্যাখিনিক পূৰণ কৰিলে গোটেইকেইটা শূন্যই হ'ব। গতিকে আমি প্ৰথমে শূন্য এটা দি ল'ম। তাৰপিছত 2ৰে 5ক পূৰণ কৰিলে হ'ব 2 5 গুণ 10, 10ৰ 1 থাকিল, 2 2 গুণ 4, 4 1 5, 2 2 গুণ 4, 1 2 গুণ 2। ইয়াতে আমি দশমিক বিন্দুটো সোঁফালৰ পৰা দুটা সংখ্যা এৰি দিব লাগিব। গতিকে ইয়াতে হ'ব 1 2, ইয়াতে দশমিক হ'ব। $245 টকা। আছে 1 ডজন পেঞ্চিলৰ দাম 57 টকা হ'লে 1 ডাল পেঞ্চিলৰ দাম কিমান হ'ব? ইয়াতে 1 ডজন পেঞ্চিলৰ দাম দিয়া আছে 57 টকা। গতিকে আমি এডাল পেঞ্চিলৰ দাম উলিয়াব লাগে। 1 ডজন মানে হ'ল 1 ডজনত 12ডাল থাকে। গতিকে প্ৰথমে লিখিম 1 ডজন মানে 12ডাল। 1 ডজনত 12ডালকৈ থাকে। গতিকে 12ডাল পেঞ্চিলৰ দাম হ'ব 12ডাল পেঞ্চিলৰ দাম দিয়া আছে 57 টকা। গতিকে আমি একডাল পেঞ্চিলৰ দাম উলিয়াব লাগিব। আমি বেছি বস্তুৰ দামৰ পৰা এটা বস্তুৰ দাম উলিয়াবলৈ হ'লে হৰণ কৰিব লাগে। গতিকে
57.00 হৰণ 12 4 8 4 48 তলত আহিব শূন্যতা 12ৰে 57 সংখ্যাটো হৰণ কৰা হ'ল বাবে আমি যেহেতু 57ৰ পিছত দশমিক বিন্দু আছে সেইকাৰণে আমি পনে পনে 4ৰ পিছত এটা দশমিক বিন্দু দিব লাগিব 12ৰে 90 হৰণ কৰিলে যাব 7 7 2 গুণ 14 1 7 গুণ 7 8 10ৰ পৰা 4 গ'লে 6 আৰু তলত শূন্যটো আহিব 12 5 গুণ 60 4.75 টকা 9 নম্বৰত আছে 8খন কিতাপৰ দাম 189.20 টকা হ'লে একোখন কিতাপৰ দাম কিমান হ'ব ইয়াতে 8খন কিতাপৰ দাম দিয়া আছে 189.20 টকা গতিকে আমি এখন কিতাপৰ দাম উলিয়াবলৈ হ'লে হৰণ কৰিব লাগিব 189.20 টকা গতিকে এখন কিতাপৰ দাম হ'ব 189.20 হৰণ 8 8ৰে 18 সংখ্যাক সম্পূৰ্ণৰূপে হৰণ কৰিব নোৱাৰি গতিকে আমি 8তকৈ সৰু সংখ্যা বাছি ল'ব লাগিব 8 2 গুণ 16 8ৰ পৰা 6 গ'লে 2 তলত আহিব 9 আৰু 8ৰে 29 সংখ্যাক সম্পূৰ্ণৰূপে হৰণ কৰিব নোৱাৰি গতিকে আমি 29তকৈ সৰু সংখ্যা বাছি ল'ব লাগিব 8 3 গুণ 24 9ৰ পৰা 4 গ'লে 5 আৰু তলত আহিব 2 9ৰ পিছত দশমিক বিন্দু আছে কাৰণে আমি পনে পনে 23 সংখ্যাৰ পিছত এটা দশমিক বিন্দু বহুৱাব লাগিব 8 6 গুণ 48 12ৰ পৰা 8 গ'লে 4 আৰু তলত আহিব 0 8 5 গুণ 40 23.65 টকা 10 নম্বৰত আছে নিবিড়ৰ জন্মদিনত 6জন বন্ধুৱে সমানকৈ পইচা উঠাই 325.50 টকাৰে এটা উপহাৰ কিনিলে তেওঁলোকে প্ৰতিজনে কিমানকৈ টকা দিবলগীয়া হৈছিল প্ৰথমে আমি ইয়াতে লিখিম 6জন বন্ধুৱে পইচা দিয়ে 325.50 টকা গতিকে একজন বন্ধুৱে পইচা দিয়ে 325.50 হৰণ 6 6ৰে 32 সংখ্যাক সম্পূৰ্ণৰূপে হৰণ কৰিব নোৱাৰি গতিকে 32তকৈ সৰু সংখ্যা বাছি ল'ব লাগিব 5 6 গুণ 30 5 বাৰ যাব তলত হ'ব 30 বিয়োগ কৰিলে হ'ব 2 তলত আহিব 5 আৰু 6ৰে 25ক হৰণ কৰিলে যাব 4 তলত হ'ব 24 1 তলত আহিব 5 আৰু দশমিক বিন্দুটো পনে পনে দিব লাগিব 6ৰে 15ক হৰণ কৰিলে যাব 2 বাৰ ওপৰত 6 2 গুণ 12 5ৰ পৰা 2 গ'লে 3 তলত আহিব 0 6ৰে 30ক হৰণ কৰিলে যাব 5 বাৰ তলত হ'ব 30
গতিকে প্ৰতিজন বন্ধুৱে 54.25 টকা দিবলগীয়া হৈছিল। 11 নম্বৰত আছে 15 কিলোগ্ৰাম চাহপাতৰ দাম 1132.50 টকা। প্ৰতি কিলোগ্ৰাম চাহপাতৰ দাম কিমান? ইয়াতে 15 কিলোগ্ৰাম চাহপাতৰ দাম দিয়া আছে 1132.50 টকা আৰু ইয়াতে প্ৰতি কিলোগ্ৰাম চাহপাতৰ দাম কিমান উলিয়াব দিছে। গতিকে আমি 15ৰে 1132.50 টকা হৰণ কৰিব লাগিব। চাহপাতৰ দাম 1132.50 টকা। গতিকে 1 কিলোগ্ৰাম চাহপাতৰ দাম হ'ব 1132.50 হৰণ 15। 15ৰে 113 হৰণ কৰিলে যাব 7। তলত আহিব 2, 5, 12ৰ পৰা 5 গ'লে 7 আৰু তলত আহিব 5 বাৰ। ইয়াতে 2 সংখ্যাৰ পিছত দশমিক বিন্দু আছে কাৰণে ইয়াৰ পোনে পোনে এটা 75ৰ পিছত এটা দশমিক বিন্দু দিব লাগিব। 15ৰে 75 হৰণ কৰিলে যাব 5 বাৰ। 5 5 গুণ 25, 1 5 গুণ 5 6 7। গতিকে প্ৰতি কিলোগ্ৰাম চাহপাতৰ দাম হ'ব 75.50 টকা। 12 নম্বৰত আছে এডাল পেঞ্চিলৰ দাম 6.45 টকা হ'লে 206.40 টকাৰে কেইডাল পেঞ্চিল পোৱা যাব? ইয়াতে এডাল পেঞ্চিলৰ দাম দিয়া আছে 6.45 টকা আৰু মুঠ টকা দিয়া আছে 206.40 টকা। এতিয়া এই মুঠ টকা 206.40 টকাৰে কিমানডাল পেঞ্চিল পোৱা যাব সেইটো উলিয়াব দিছে। গতিকে আমি এডাল পেঞ্চিলৰ দাম 6.45 টকাৰে মুঠ টকা 206.40 টকা হৰণ কৰিব লাগিব। প্ৰথমে লিখিম এডাল পেঞ্চিলৰ দাম 4-5 টকা আৰু মুঠ টকা দিয়া আছে 206.40 টকা। ইয়াতে এডাল পেঞ্চিলৰ দাম 6.45 টকা আৰু মুঠ টকা দিয়া আছে 206.40 টকা। এই দুয়োটাতে দশমিক বিন্দু দিয়া আছে কাৰণে আমি দশমিক বিন্দুটো নোহোৱা কৰিবৰ কাৰণে পইচালৈ নিব লাগিব। 6.45 টকাক পইচাত নিলে হ'ব 645 পইচা। 206.40 টকাক পইচাত নিলে হ'ব 20640 পইচা। এতিয়া 645ৰে 20,640ক হৰণ কৰিলে হৰণফল হ'ব আমি 645ৰে 2064 হৰণ কৰিব লাগিব। 3 দিলে 5 3 গুণ 15, 7 3 গুণ 12, 12ৰ 13, 6 3 গুণ 18, 19। বিয়োগ কৰিলে হ'ব 10, 8 4 গুণ 7 2 গুণ 8, 9, 12। গতিকে মুঠ টকা 206.40 টকাৰে 32ডাল পেঞ্চিল পোৱা যাব। উত্তৰ। 13 নম্বৰত আছে এটা কেকৰ দাম 9.30 টকা হ'লে 148.80 টকাৰে কিমানটা কেক পোৱা যাব? ইয়াতে দিয়া আছে এটা কেকৰ দাম 9.30 টকা আৰু মুঠ টকা দিয়া আছে 148.80 টকা।
ইয়াতে আমাক কিমানটা কেক পোৱা যাব বুলি সুধিছে মুঠ টকাৰ পৰা। গতিকে আমি এটা কেকৰ দাম 9.30 টকাৰে মুঠ টকা 148.80 টকা হৰণ কৰিলে গম পাম যে কিমানটা কেক পোৱা যাব। আমি লিখিম এটা কেকৰ দাম 9.30 টকা আৰু মুঠ টকা দিয়া আছে 148.80 টকা। এটা কেকৰ দাম আৰু মুঠ টকা দুয়োটাতে দশমিক বিন্দু আছে কাৰণে আমি দশমিক বিন্দুটো নোহোৱা কৰিবৰ কাৰণে পইচালৈ নিব লাগিব। 9.30 টকা পইচাত নিলে হ'ব 9.30 পইচা আৰু 148.80 টকা পইচাত নিলে হ'ব 14880 পইচা। এতিয়া 930ৰে 14,880 হৰণ কৰিলে গম পাম যে কিমানটা কেক পোৱা যাব। 14ৰ পৰা 9 গ'লে 5 আৰু তলত আহিব 0। গতিকে মুঠ টকা 148.80 উত্তৰ 14 নম্বৰত আছে এপাত স্কেলৰ দাম 7.50 টকা হ'লে 157.50 টকাত কেইপাত স্কেল পোৱা যাব। ইয়াতে এপাত স্কেলৰ দাম দিয়া আছে 7.50 টকা আৰু মুঠ টকা দিয়া আছে 157.50 টকা। গতিকে আমি এই এপাত স্কেলৰ দাম 7.50 টকাৰে মুঠ টকা 157.50 টকা হৰণ কৰিলে গম পাম যে কেইপাত স্কেল পোৱা যাব। গতিকে প্ৰথমে লিখিম এপাত স্কেলৰ দাম 7.50 টকা। মুঠ টকা দিয়া আছে 157.50 টকা। এপাত স্কেলৰ দাম আৰু মুঠ টকা দুয়োটাতে দশমিক বিন্দু আছে কাৰণে আমি দশমিক বিন্দুটো নোহোৱা কৰিবৰ কাৰণে পইচালৈ নিব লাগিব। 7.50 টকা পইচাত নিলে হ'ব 750 পইচা। সাতশ পঞ্চাছৰে 15,750 হৰণ কৰিলে হৰণফল হ'ব মুঠ টকা 157.50 টকাৰে 21 পাত স্কেল পোৱা যাব। পনেরো নম্বৰত আছে 14টা টিকেটৰ দাম 795.90 টকা। একোটা টিকেটৰ দাম কিমান? ইয়াতে 14টা টিকেটৰ দাম দিয়া আছে 795.90 টকা। গতিকে এটা টিকেটৰ দাম উলিয়াবলৈ হ'লে আমি হৰণ কৰিব লাগিব। গতিকে এটা টিকেটৰ দাম হ'ব 56.85 টকা। 16 নম্বৰত আছে একোটা তামোলৰ দাম 1.25 টকা হ'লে 6 গণ্ডা তামোলৰ দাম কিমান? ইয়াতে এটা তামোলৰ দাম দিয়া আছে 1.25 টকা। গতিকে আমি 6 গণ্ডা তামোলৰ দাম উলিয়াব লাগিব আৰু কিতাপত দিয়া আছে 1 গণ্ডাত 4টাকৈ থাকে। গতিকে 6 গণ্ডা তামোলত তামোল থাকিব 24টা
6 4 গুণ 24। প্ৰথমে লিখিম দিয়া আছে 1 ঘণ্টা মানে 4টা। গতিকে 6 ঘণ্টাত হ'ব 6 পূৰণ 4 24টা। $1.25 টকা। গতিকে 6 ঘণ্টা তামোলৰ দাম উলিয়াব দিছে। 6 ঘণ্টা মানে 24টা। গতিকে আমি লিখিম 24টা তামোলৰ দাম 20। 20ৰ শূন্য 2 4 গুণ 8 9 10 10ৰ শূন্য 1 4 গুণ 4 5। ইয়াতে সোঁফালৰ পৰা দুটা সংখ্যা এৰি দশমিক বিন্দু দিয়া আছে কাৰণে আমি পূৰণফলতো সোঁফালৰ পৰা দুটা সংখ্যা এৰি দশমিক বিন্দু দিব লাগিব। গতিকে ইয়াতে হ'ব দশমিক বিন্দুটো 30 টকা। উত্তৰ